মুখখন Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো গাইজ আজি হৈছে কাতি বিহু। সকলোৱে গম পাইছোঁ কাতি বিহুত কেনেদৰে কি পালন কৰোঁ কি পালন নকৰোঁ আপোনালোকক দেখুৱাম। সো ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু। So let's start the video. তো গাইজ চবতে চাকি জ্বলালোঁ যেতিয়া আইতাৰ ফটোখনৰ সন্মুখতো চাকি এগছ এনেদৰে জ্বলাই দিছোঁ। তো সেয়াই তো আৰম্ভ হৈছে আমাৰ এই যাত্ৰা। মানে আমি সৰুৰে পৰা এনেদৰে খাই থাকোঁ আৰু কাতি বিহু সকলোৱে মিলি ডাঙৰ সৰু একেলগে চব মিলি। তো এয়া আৰম্ভ হৈছে আমাৰ প্ৰসাদ বিতৰণ হ'ব এতিয়া। তাৰপাছত আৰু কাৰোবাৰ ফালে যাম আৰু দেখাম আৰু কলটো দেখাই দিয়া। চাওঁ চাওঁ এই ডাঙৰ সেইটো বহুত ডাঙৰ। আমাৰ গৃহস্থনী ওলাই আহিছে প্ৰসাদ লৈ। চাওঁ চাওঁ মুখখন এইয়া কলটো লৈ আনিছে প্ৰসাদ চসাদ। ৱাও মজা লাগিছে এবাৰ ডেক'ৰেশ্যনটো। এয়া জোনদাই ঘৰ পুৰা একদম মানে এয়া এইবাৰ একদম ডেক'ৰেশ্যনটো ধুনীয়াকৈ কৰিছে কাতি বিহু। লাইট চাইট লগাই ধুনীয়া আইডিয়া দিলে আৰু ঈশ্বৰে জানে। শেৱালি ফুল আহি ইয়াৰ পালেহি ইয়াৰ পৰা কবহি। মই অকলে বহি আছো গোটেই সোপা তাতে আছে। ভাইটি লাহে লাহে বুট দলিয়া দলি কৰিছে হেৰি ইটোৱে সেইটো বুট দলিয়া দলি কৰিছে। হা এই ইটোৱে সেইটো বুট দলিয়া দলি কৰিছে আৰু এইটো সুমন খেলা পৰিছে। এই আছা এয়া আমি ঘৰ পালোহি আৰু এয়া এনেকৈ চাকি জ্বলাই দিছোঁ। এনেকৈ চবৰে পলিমুখে চাকি জ্বলাই আছে। এয়া এইফালে চাকি জ্বলাই আছে। এয়া ঘৰ আহি পাই গ'লোহি আমি। প্ৰসাদটো বোলাই এয়া আৰু ডাঙৰ আছিলে মানে থৈ গ'লোগৈ তাৰ সেইকাৰণে এনেকুৱা। সেই গাইজটো আহি পাই গ'লো। সেই জাষ্ট 7:45 মানে 8টাই বাজিব হ'ল। অথনিৰ পৰা প্ৰসাদ খাই প্ৰতি ঘৰতে খাই 7:45 বাজি গ'ল। তো আজি ভালেই লাগিলে কাতি বিহুটো এনজয় কৰিলোঁ সকলোৰে লগত, সৰু ল'ৰা ছোৱালীৰ লগত ডাঙৰে হওক। চ' যদি ভিডিঅ'টো চাই ভাল পালে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব আৰু। চ' বাই বাই।